নমস্কাৰ এসকে হ্যান্ডলন চ্যানেলটোলৈ পুনৰবাৰ মই সৰজু আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিও মই খুব ধুনিয়া ধুনিয়া দিকটো মাছৰাজি হয় আৰু বাণীটো পাত বুই দিয়া হৈছে হেনেকুৱা ধৰণৰ খুব মৰম লগা দুটামান জোৰা লৈ আহিছো আৰু যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি মোৰ হোৱাটছএপত প্ৰেৰণ কৰি দিব আৰু মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 9859731956 আৰু মোৰ পোনপ্ৰথমে এড্ৰেছটো জনাই দিছো মোৰ এড্ৰেছটো হ'ল কামৰূপ ডিস্ট্ৰিক্ট ৰঙিয়া পুঠিমাৰী হয় আৰু মোৰ দোকানখনৰ নাম হ'ল এসকে হ্যান্ডলন এয়া সব গ্ৰীন কালাৰত থাকিব আসলৰ ডিজাইনটো থাকিব এইদৰে খুব সুন্দৰ হয় জোৰাবোৰ এয়া সব এইখন থাকিব আমাৰ চাদৰ এইখন থাকিব আমাৰ চাদৰ এয়া থাকিব আমাৰ চাদৰ হয় খুব ধুনিয়া আৰু ইয়াত দিকটো আছে আমাৰ পকোৱা খুটা বা মাছৰাজ খুটা বুলি কোৱা হয় আৰু লগতে ইয়াত বাণীটো বুই দিয়া হৈছে পাত খুটা খুবেই মৰম লগা আৰু খুব ধুনিয়া হয় বহুতে বিচাৰি থাকে আমাৰ এনেকুৱা কিছুমান অকমান হেভি কৈ জোৰা বিচাৰি থাকে এয়া থাকিব খুব ধুনিয়া হয় চাদৰখন আৰু এই বুটা ডিজাইন কেইটা চাব খুবই মৰম লগা হয় এয়া গ্ৰীন কালাৰ অকল গ্ৰীন কালাৰেৰে কাপোৰজোৰ ৰেডি কৰা হৈছে আৰু মাজত এইদৰে বুটা থাকিব কাপোৰৰ কোৱালিটি খুবেই ভাল এয়া চাব কোনো ট্ৰান্সপাৰেন্ট নহয় এয়া দেখা পাইছে মই নিশ্চয় আপোনালোকক এয়া দেখা মেলি দেখাই দিছো এয়া চাব খুবেই মৰম লগা এয়া আৰু ইয়াত দিকটো যেহেতুকে আমাৰ মাছৰাজ খুটা হয় আৰু ইয়াত বাণীটো খুব ধুনিয়াকৈ পাত খুটা বই দিয়া হৈছে খুবেই মৰম লগা এয়া চাব এইখন থাকিব আমাৰ চাদৰ আৰু মাজৰ বুটাখিনি থাকিব এইখিনি আৰু ছটা থাকিব আপোনালোকৰ খুব ধুনিয়া সাইড পটি এই ছটা পাব আপোনালোকে সাইড পটি আৰু এইটো থাকিব ব্লাউজ পিস আহল বহল ব্লাউজ পিস আৰু এটা ব্লাউজ পিসত এটা পটি থাকিব আৰু আপোনালোকে খুব ধুনিয়াকৈ ডিজাইন দিও চিলাব পাৰিব নতুবা আপোনালোকে কিছুমান কি হয় ৰেডিমেড ব্লাউজৰ হৈতেও আপোনালোকে এই জোৰাটো পৰিধান কৰিব পাৰিব আৰু এই মেখেলাখন চাব আপোনালোকে খুব আহল বহল আৰু বহুত ওপৰলৈকে বুটাখিনি দিয়া আছে এয়া চাব বহুত ওপৰলৈকে বুটাখিনি দিয়া আছে আৰু এইখিনি থাকিব আমাৰ তলৰ পৰ্চনখিনি খুবেই ধুনিয়া আৰু খুব হেভি হয় আৰু এই বুটাখিনি চাব খুব সুন্দৰ আৰু এই জোৰাটো পাব আপোনালোকে মাত্ৰ 1550 रुपीस মাত্ৰ 1550 টকাতে আপোনালোকে ফ্ৰী শিপিংত আপোনালোকে এইটো জোৰা লব পাৰিব খুবেই সুন্দৰ হাতে বোৱা জোৰা আমাৰ এয়া পকোৱা সূতাৰ খুব ধুনিয়া পাত বই দিয়া হৈছে গ্ৰীন কালাৰত থাকিব এয়া সাইড পটি আৰু ব্লাউজ পিস খুব ধুনিয়া হয় যদিহে আপোনালোকৰ ভাল লগা জোৰা ভিতৰত পৰিছে আপোনালোকে নিশ্চয় স্ক্ৰিনশ্বট ৰাখিব আৰু স্ক্ৰিনশ্বট ৰাখি মোৰ হোৱাটছএপত প্ৰেৰণ কৰি দিব আৰু বুটাখিনি চাব খুবেই মিহি হয় কাপোৰজোৰ আৰু বহুতেই মৰম লগা হয় আৰু যেতিয়া আপোনালোকৰ হাতত পৰিব তেতিয়াহে গম পাব কাপোৰজোৰ কেনেকুৱা হয় খুব সুন্দৰ হয় আৰু খুবেই ধুনিয়া হয় ব্লাউজ পিস সাইড পটি গোটেইখিনি থাকিব নেক্সট কাপোৰজোৰ আহিব আমাৰ গোটেই কেইজোৰ কাপোৰে আমাৰ কি হয় দিকটো আছে আমাৰ পকোৱা সূতা আৰু বাণীটো আছে আমাৰ পাত সূতা এইটো জোৰা চাব খুবেই হেভি হয় খুবেই মৰম লগা আৰু লগতে এই কাপোৰজোৰৰ কালাৰটো আহিব পিংক কালাৰত এয়া থাকিব এয়া চাওক খুব সুন্দৰ হয় এয়া থাকিব আঁচলটো এয়া থাকিব আঁচলটো আঁচলৰ ডিজাইনটো চাব এয়া খুব ধুনিয়া আৰু বুটাখিনি চাব আৰু এয়া পিছফালৰ খিনি মই আপোনালোকক দেখুৱাই দিছো এয়া চাব খুব ধুনিয়াকৈ হাতেৰে কৰা কাম হয় আপোনালোকে চিনিব পাৰিছে নিশ্চয় এয়া চাব খুব ধুনিয়া হয় এইখিনি থাকিব আমাৰ পিছফালৰ তাৰ পিছত এয়া থাকিব বুটাখিনি খুব হেভি হয় বুটাখিনি খুব ঘনকৈ দিয়া আছে এয়া চাব আৰু এইখিনি বোৱা কাপোৰ আমাৰ পিন্ধিবলৈ খুব ধুনিয়া হয় আৰু কি হয় এইখিনি আমাৰ ধৰিলক অফিস কাছাৰীত আমাৰ যাবলৈ বহুত মৰম লগা হয় পিন্ধিবলৈ খুব ধুনিয়া হয় এয়া চাব আৰু বুটাখিনি খুব হেভি কৈ দিয়া আছে খুব ঘনকৈ দিয়া আছে এয়া থাকিব আঁচলখিনি আঁচলৰ কাষত অকমান ঘনকৈ দিয়া আছে বুটাখিনি আৰু মাছ ভাগত অকমান পাতলকৈ দিয়া আছে এয়া চাব মই গাত লৈ দেখুৱাই দিছো খুবেই মৰম লগা হয় আৰু খুব ধুনিয়া এইটো থাকিব আমাৰ পিংক কালাৰত এয়া চাক বুটাখিনি ধৰিব পাৰিছে নিশ্চয়
तार पिছত থাকিব আমাৰ ছটা সাইড পটি আৰু পিঙ্ক কালাৰটো খুবেই ধুনিয়া এয়া থাকিব ছটা সাইড পটি আৰু আমাৰ ব্লাউজ পিস এই ছটা সাইড পটি আৰু আমাৰ ব্লাউজ পিস এইটো আৰু ব্লাউজ পিসৰ হাতত এটা পটি থাকিব এয়া খুব মৰম লগা হয় কালাৰটো আৰু যেতিয়া এই কাপোৰজোৰ আপোনালোকে ৰেডি কৰি লব তেতিয়া কাপোৰজোৰ খুবেই মৰম লগা হ'ব আৰু এইখন আহিব আমাৰ মেখেলা Yes, আৰু এই কাপোৰজোৰৰ মূল্যটো আহিব মাত্ৰ 1550 rupees মাত্ৰ 1550 টকাতে আপোনালোকে এইটো জোৰা লব পাৰিব পিওৰলি মাছৰাজ সূতা হয় বকোৱা সূতা হয় আৰু ইয়াত কোনো কি হয় আৰু ইয়াত যেটো বানি বুই দিয়া হৈছে হেতু আমাৰ পাট বুই দিয়া বুলি কয় পলিষ্টাৰ পাট বুলি কোৱা হয় খুব ধুনিয়া হয় এইখিনি কাপোৰ কি হয় পিন্ধিবলৈ খুবেই ধুনিয়া হয় জাপি পিন্ধিবলৈ খুব ধুনিয়া হয় আৰু আমাৰ কি হয় ওচৰে বাজৰে যাবলৈ বহুত ধুনিয়া হয় এয়া চাব এইখন থাকিব মেখেলা আৰু খুব মৰম লগা হয় কাপোৰজোৰ যেতিয়া আপোনালোকে ৰেডি কৰি লব এয়া চাব এইটো জোৰা লব পাৰিব আপোনালোকে 1550 rupees মাত্ৰ 1550 টকাতে আপোনালোকে এইটো লব পাৰিব আৰু লগতে পাব ফ্ৰী শিপিং তাৰ পিছত নেক্সট কাপোৰজোৰ আহিব এয়া চাব এইটো আহিব আমাৰ নেক্সট কাপোৰজোৰ খুবেই মৰম লগা হয় আৰু আসলৰ ডিজাইনটো চাব মই খুলি নেদেখতে আপোনালোক আসলৰ ডিজাইনটো দেখুৱাই দিছো আপোনালোকে ভালদৰে চাব এয়া থাকিব আসলৰ ডিজাইনটো আৰু গুটাখিনি থাকিব এয়া কালাৰটো থাকিব লাইট yellow কালাৰত থাকিব আৰু আমাৰ আসলৰ ডিজাইনটো এয়া চাব গুটাখিনি চাব খুব হেভি হয় গুটাখিনি দুটা ডিজাইনৰ গুটা দিয়া আছে বৰফি ডিজাইনৰ গুটা দিয়া আছে আৰু ডাঙৰ ডাঙৰকৈ খুব ধুনিয়া গুটা দিয়া হৈছে খুবেই মৰম লগা নহয় জানে এইজোৰ কাপোৰো আপোনালোকে ৰেডি কৰি খুব ধুনিয়াকৈ পিন্ধিব পাৰিব এয়া চাব আসলৰ ডিজাইনটো থাকিব এইখিনি আৰু গুটাখিনি থাকিব আমাৰ এইখিনি খুব ধুনিয়া হয় কাপোৰজোৰ এয়া চাব আৰু মই আপোনালোকক মাত্ৰ এটা আসল দেখুৱাই দিছো এয়া চাওক পিছফালৰ কোনো কি হয় ট্ৰান্সপাৰেন্ট নহয় এয়া চাব খুবেই ধুনিয়া হয় আৰু লগতে আপোনালোকক পিছফালৰ গুটাখিনিৰ কামখিনিও মই আপোনালোকক দেখুৱাই দিছো ওচৰৰ পৰা চাই লব আপোনালোকে এয়া চাব আৰু এয়া থাকিব আৰু খুব ধুনিয়া হয় কাপোৰজোৰ অকনো পাতল নহয় ডাঠ হয় খুবেই মৰম লগা আৰু খুব ধুনিয়া হয় এয়া চাব মাত্ৰ 1550 rupees মাত্ৰ 1550 টকাতে আপোনালোকে এইটো জোৰা লব পাৰিব আৰু যদি হে পছন্দৰ ভিতৰত পৰে আপোনালোকে ফটাফট বুকিং কৰি দিব এই ছটা থাকিব আমাৰ সাইড পটি আৰু এইটো থাকিব আমাৰ ব্লাউজ পিছত থকা পটি আৰু ব্লাউজ পিসটো আমাৰ খুবে আহল বহল হয় এইটো আমাৰ ব্লাউজ পিস আৰু সাইড পটি থাকিব আৰু মেখেলাখন চাব আপোনালোকে ইমানে ধুনিয়া হয় আৰু এয়া চাব ইমানে ফুল দিয়া আছে বহুত ওপৰলৈকে ফুল দিয়া আছে এয়া চাব এইখন থাকিব মেখেলা কালাৰ কেইটা চাব খুবেই ধুনিয়া আৰু খুব হেভি হয় কাপোৰজোৰ আৰু এই কাপোৰজোৰ আমাৰ কি হয় যেহেতুকে আমাৰ পকোৱা সুতাত বুই দিয়া হৈছে হেহে কাপোৰজোৰ অকনো বেয়া নহয় ধুই থাকক পিন্ধি থাকক আৰু এই কাপোৰবোৰ ধুলেও অকনো বেয়া হৈ নাযায় খুবেই মৰম লগা আৰু খুব ধুনিয়া জোৰা এটা পাই আছে মাত্ৰ 1550 rupees আৰু যদি হে ভাল লগা জোৰা ভিতৰত পৰিছে নিশ্চয় আপোনালোকে এই কাপোৰজোৰ স্ক্ৰিনশ্বট ৰাখি মোৰ হোৱাটছএপত যোগাযোগ কৰি দিব আৰু মোৰ হোৱাটছএপ নম্বৰ হ'ল 9859731956 তাৰ পিছত এইজোৰ আহিব আমাৰ হোৱাইট কালাৰত আসলটো থাকিব এয়া ডিজাইনটো প্ৰায় একেই হয় অকমান কিন্তু কালাৰ বিলাক বেলেগ বেলেগ দিয়া আছে হেহে মই আপোনালোকক গুটেখিনি কাপোৰে খুলি দেখুৱাইছো এয়া চাব পিঙ্ক এয়া হোৱাইট কালাৰত খুবেই ধুনিয়া হয় এইখন থাকিব আমাৰ চাদৰ এইখন থাকিব চাদৰ তাৰ পিছত আহিব এই ছটা থাকিব আমাৰ সাইড পটি এই ছটা থাকিব সাইড পটি আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব আৰু লগতে কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব এয়া চাব এইখন থাকিব মেখেলা এইখন থাকিব মেখেলা হোৱাইট কালাৰত খুব ধুনিয়া জোৰা এটা পাই আছে মাত্ৰ 1550 rupees মাত্ৰ 1550 টকাতে আপোনালোকে এইটো জোৰা লব পাৰিব তাৰ পিছত নেক্সট কাপোৰজোৰ আহিব অফ হোৱাইট কালাৰত ক্ৰীম কালাৰত আহিব এইটো আৰু ডিজাইনটো বুটা গিটাৰ ডিজাইনটো একেই হয় হেহে মই আপোনালোকক খুলি নেদেখুৱা এয়া থাকিব ক্ৰীম কালাৰত খুবেই ধুনিয়া জোৰা হয় এইটো আৰু এইটো জোৰাৰ মূল্যটো আহিব মাত্ৰ 1550 rupees
তাৰ পিছত পদ্মিনী সূতাৰ মই সিঙ্গল মেখেলা দুখনমান আপোনালোকক দেখুৱাম এইখন থাকিব গ্ৰীন কালাৰত ডাৰ্ক গ্ৰীন কালাৰত এয়া থাকিব আৰু ইয়াৰ তলৰ পৰ্চনখিনি চাব ইয়া খুব ধুনীয়াকৈ দিয়া আছে আৰু বুটাখিনি থাকিব এইদৰে আৰু ওপৰৰ বুটাখিনি চাব ইয়া ওপৰৰ বুটাকেইটা চাব খুব ধুনীয়া হয় বুটাকেইটা আৰু এই পদ্মিনী এইখন মেখেলা সিঙ্গল মেখেলা হয় আৰু যদিহে আপোনালোকে এই মেখেলাখন লব বিচাৰে তেনেহলে আপোনালোকে 600 এটা পে কৰিলে আপোনালোকে এইখন লব পাৰিব আৰু দিগবানি দুইটাই পদ্মিনী হয় নেক্সট এখন আহিব মেৰুন কালাৰত এইখন থাকিব আমাৰ মেৰুন কালাৰত এয়া চাবা বুটা ডিজাইন কেইটা চাব খুবেই হেভি হয় আৰু খুব ধুনীয়া হয় এয়া থাকিব মেৰুন কালাৰত আৰু এইখনৰ মূল্যটো আহিব মাত্ৰ 600 মাত্ৰ 600 টকাতে আপোনালোকে লব পাৰিব তাৰ পিছত আহিব এইখন এইকেইখন হ'ব আমাৰ সিঙ্গল মেখেলা হয় এয়া থাকিব আৰু খুবেই আহল বহল হয় আৰু বুটাখিনি চাব আৰু এইখন মেখেলাত কি হয় দলি সূতাৰ কাম কৰি দিয়া আছে খুবেই ধুনীয়া খুব মৰম লগা হয় তাৰ পিছত মই ব্লু কালাৰত এখন দেখুৱাম অতিকৈ সুন্দৰ আৰু খুবেই মৰম লগা হয় আৰু সিঙ্গল মেখেলা আমাক বহুতে বিচাৰি থাকে এয়া চাব এয়া থাকিব বুটাৰ ডিজাইনটো থাকিব এয়া খুব ধুনীয়া হয় ব্লু কালাৰত দিগবানি দুইটাই পদ্মিনী হয় আৰু মেখেলাখন চাব খুবে আহল বহল আৰু ইয়াতো দলি সূতাৰ কাম কৰি দিয়া আছে যদিহে ভাল লাগিছে বা পছন্দৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখি মোৰ হোৱাটছআপত যোগাযোগ কৰি দিব এয়া থাকিব পিছফালৰখিনি আৰু এইখন মেখেলা দেখুৱাই মই আজিৰ ভিডিওটো সামৰিম আৰু নেক্সট ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিওটোৰ পৰা মই আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছো নমস্কাৰ